পূজা আপুনি যেনেকৈ নকৰক কিয়, কিন্তু সঁচা মনেৰে সঁচা ভাৱনাৰে কৰক। ভগৱান একো বস্তুৰ ভোকত নাথাকে, সংসাৰখন তেওঁৰে। আপোনাৰ মনৰ ভাৱনা বেলেগে নাজানিলেও ভগৱানে জানে। ভগৱানে বুজে আৰু সঁচা মনেৰে কৰা প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰে। এনেকুৱা আপুনি কিবা নহয় কিবা সংকেত পায়। ভগৱানে আপোনাক প্ৰত্যক্ষৰ ওপৰত দৰ্শন দিব নোৱাৰে। সেইকাৰণে ভগৱানে আপোনাক সংকেতৰ দ্বাৰা দৰ্শন দিয়ে। কিছুমান এনেকুৱা সংকেত আছে যাৰ আগৰ জন্মৰ কিছুমান পুণ্য থাকে, সৎ কৰ্ম থাকে, যাৰ ফলত তেওঁলোকে ভগৱানৰ দৰ্শন লাভ কৰে। কিন্তু সঁচা মনৰ মানুহে কিছুমান সংকেত পায়। সংসাৰত এনেকুৱা মানুহো আছে যিয়ে কিছুমান এনেকুৱা সংকেত পায়। তাৰ ভিতৰত প্ৰথমটো সংকেত হ'ল এনেকুৱা। নম্বৰ 1, যেতিয়া আমি পূজা কৰিবলৈ বহোঁ তেতিয়া যদি আমাৰ বমি বমি যেন অনুভৱ হয়, মন গধুৰ হ'বলৈ ধৰে, শৰীৰ গধুৰ হ'বলৈ ধৰে, টোপনিৰ দৰে লাগে, বাৰে বাৰে বমি বমি যেন অনুভৱ হয়, ইয়াৰ একো বেয়া অৰ্থ নাথাকে। কিছুমানে ইয়াৰ বহুত বেয়া অৰ্থ উলিয়াই লয়। বহুতে ভাবে আমাক কোনোবাই কিবা কৰিব বিচাৰিছে, কিন্তু নহয়, এইটো এটা শুভ সংকেত ভগৱানৰ। আমি ভগৱানৰ ফালে যাবলৈ চেষ্টা কৰা হয়। ভগৱানে আমাক নিজৰ ফালে নিবলৈ চেষ্টা কৰিছে। আমাৰ ভক্তি ভাৱনাৰ ফলত প্ৰসন্ন হৈছে। কিন্তু নকাৰাত্মক শক্তি আমাৰ চাৰিওফালে থাকে। এই পৃথিৱীত সকাৰাত্মক আৰু নকাৰাত্মক শক্তি দুয়োটাই কাৰ্য কৰি থাকে। এনেকুৱাতে বমি বমি যেন অনুভৱ হোৱা, মন গধুৰ হোৱা, শৰীৰ গধুৰ হোৱা মানে ভগৱানৰ ফালে আমাক ঠেলি দিয়া। লাহে লাহে আপুনি ভগৱানৰ ভক্তিৰ ফালে আগবাঢ়ি যোৱা। এইটো শুভ সংকেত যে আমি আৰু এখোজ ভগৱানৰ ফালে আগবঢ়াইছোঁ। নম্বৰ 2, আপুনি জপ তপ ধ্যান বা যিদৰে পূজা কৰে, পূজা কৰোঁতে যদি আপোনাৰ চকুত চকু পানী আহে, চকুত চকু পানীৰে ভৰি থাকে, বহুত মানুহৰ লগত এনেকুৱা হয়। চকুত চকু পানী আহোঁতে বহুত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল আমাৰ মনটো চাফা হৈছে। আমি ভগৱানৰ লগত সংযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। কেতিয়াবা আপুনি দেখিছে চাগে, আপুনি যেতিয়া ভগৱানৰ চকুত চকু থৈ চায় তেতিয়া আপোনাৰ চকু পানী ভৰি পৰে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মনটো চাফা হৈছে। যিবোৰ লেতেৰা বা আৱৰ্জনা আছিল সেইবোৰ চাফা হৈ আপুনি ভগৱানক শুদ্ধ মনেৰে চাফাকৈ দেখিছে। ভগৱানে এইটো আপোনাক শুভ সংকেত দিয়ে বা দিছে। নম্বৰ 3, নম্বৰ থিয় হোৱা। কেতিয়াবা নম্বৰ পূজা কৰোঁতে কঁপনি উঠি থিয় হৈ আহে। হঠাতে ঠাণ্ডা গৰমৰ অনুভৱ হ'লেও এইটো এটা শুভ সংকেত। ভগৱানৰ লগত জড়িত হোৱা, ভগৱানে আপোনাৰ লগত সংযোগ কৰিব বিচাৰিছে। এইটো এটা শুভ সংকেতৰ শ্ৰেণীত আহে। যেতিয়া আপুনি ভগৱানক সঁচা মনেৰে মানে তেতিয়াহে এইটো সংকেত পোৱা যায়। শৰীৰৰ নম্বৰ থিয় হৈ আহে। নম্বৰ 4, দীপ বা চাকিৰ বহুত ডাঙৰকৈ জ্বলাটো এটা শুভ সংকেত শ্ৰেণীত আহে। ভগৱানৰ ফালে আপোনাৰ ভক্তি বাঢ়ি যোৱা, ভগৱানে আপোনাৰ পূজা প্ৰাৰ্থনা স্বীকাৰ কৰা। নম্বৰ 5, পূজা কৰিবলৈ আপুনি যেতিয়া বহিব তেতিয়া আপোনাৰ শৰীৰত কিবা হ'বলৈ ধৰা, অৰ্থাৎ পৰুৱা বা বেলেগ কিবা বগোৱাৰ দৰে অনুভৱ হোৱা। আমি নিজৰ সম্পূৰ্ণ শৰীৰটো অনুভৱ কৰিব পৰা এটা এটা বস্তু আপুনি অনুভৱ কৰিব পাৰিব। তাৰ মানে আপুনি মনে মনে ভগৱানৰ কাষলৈ গৈছে। এক বেলেগ ধৰণৰ শক্তি আপোনাৰ ভিতৰত জাগ্ৰত হৈছে। নম্বৰ 6, পূজা অৰ্চনা কৰি অহাৰ পাছত কেতিয়াও আপোনাৰ মুখত এক বেলেগ ধৰণৰ উজ্জ্বলতা দেখা পোৱা। মন্ত্ৰ ব্ৰত আদি কৰাৰ পাছত আপুনি চাব এক বেলেগ ধৰণৰ উজ্জ্বলতা আপোনাৰ মুখত আহি পৰিব। পূজা অৰ্চনা কৰি অহাৰ পাছত মনত এক বেলেগ ধৰণৰ শক্তি অনুভৱ হয়। এইবোৰো এক শুভ সংকেত। ভগৱানৰ প্ৰাপ্তিৰ আপুনি লাহে লাহে ভগৱানৰ কাষলৈ যোৱা, তেওঁৰ লগত আপোনাৰ সংযোগ বৃদ্ধি হোৱা। নম্বৰ 7, দীপ বা চাকিত বিভিন্ন ধৰণৰ আকৃতি দেখিবলৈ পোৱা। দীপ বা চাকিত ফুলৰ দৰে হোৱাও ভগৱানৰ লগত জড়িত হোৱাৰ শুভ সংকেত। এইবোৰ আছিল কিছুমান শুভ সংকেত যিবোৰ ভগৱানে আপোনাক যিকোনো ৰূপত দিয়ে যেতিয়া তেওঁ আপোনাৰ পূজা স্বীকাৰ কৰে। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু কমেণ্ট কৰক।